আপুনি যে ভয়ংকৰ ভয় খাই আছে আপোনাৰ চেহেৰা চালে আজিকালি ধৰিব পাৰে মুখখন হুকাই গৈছে কালাৰটো বদলি গৈছে টেনচনত আছে আপোনাৰ চুলিও বেছি কৰিছে যেন লাগিছে একদম স্পষ্টকে মই আপোনাক ক'ব কৈছো আপুনি আকৌ 26ত মুখ্যমন্ত্ৰী হওক আমাৰ ক'বলগীয়া কথা একো নাই 26ত আপুনি আকৌ হওক 32ত হওক আপুনি গোটেই জীৱন মৰালৈকে মুখ্যমন্ত্ৰী হৈ থাকক কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰি পেলাই ফুংফাং কথা কৈ পেলাই যদি আপুনি এটো পাতল কৰিব বিচাৰিছে অসমৰ ৰাইজে কিন্তু আপোনাক ক্ষমা নকৰিব শৰ্মা কিয় বেয়া একেবাৰে বেয়া মানুহ বহুত বেয়া অলপ বেয়া নহয় নিজৰ সম্পত্তি কৰিছে মাইকিৰ নামত সম্পত্তি এইবিলাক হেল্ল' বন্ধুসকল পুন এবাৰ ভিডিঅ' আপডেট লৈ আহিলো জুবিনৰ মৃত্যু পলিটিক্সৰ লগত কি জড়িত আছে যে অখিল ডাঙৰীয়াই কৈ আছে বা হেমন্ত মামাই কৈ আছে আৰু তোমালোকে ভিডিঅ'টো চাই ল'ব নিউজত কি কোৱা আছে অখিল গগৈ ডাঙৰীয়াই CM অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মালৈ এটা অনুৰোধ কৰিছে বা এটা কথা কৈছে ভিডিঅ'ৰ আগত তোমালোকে চাই ল'ব পলিটিক্সৰ লগত বিজেপিৰ লগত কিবা কিবি কথা মিল আছে নেকি জুবিনৰ মৃত্যু আমাক এনেকুৱা এটা নালাগে আমাক পলিটিক্সৰ এনেকুৱা জড়িত নালাগে আৰু পলিটিক্সৰ 2026ত CM হেমন্ত মামাই ইলেকশ্যন পাব ইটো নাপাব আমি ইটো নাজানো ইটো পিছত কথা পাতিম আগত আমাক কি লাগে আমাক জুবিনৰ ন্যায় লাগে হয় না নহয় সকলো কোৱাচোন এইটো বাদ দিয়ক পলিটিক্সৰ কথা বাদ দিয়ক আৰু জুবিন দায়ো কৈছিল কিবা কথাটো পলিটিক্সত নানিবা বা বিজেপিক ভোট নিদিবা এনেকুৱা এটা কথা কোৱা আছিল মই কোৱা কথা নহয় বাৰু তোমালোকে নিউজত দেখি আছা এতিয়া অখিল গগৈ ডাঙৰীয়াই আমাৰ হেমন্ত বিশ্ব শৰ্মালৈ কি কথা কৈছে কি অনুৰোধ কৰিছে তোমালোকে ফাৰ্ষ্টত ভিডিঅ'ত প্ৰথমবাৰ চাই ল'ব আৰু কমেন্ট কৰি জনাব আমাকতো ন্যায় লাগিবই আৰু জুবিনদাৰ মৃত্যুৰ এনেকুৱা পলিটিক্সৰ লগত জড়িত কৰিবলৈ কি বাধ্য আছে এনেকুৱাটো কৰিব নালাগে নহয় তোমালোকে জানে না নাই এনেকুৱা কৰি এবছৰ দুবছৰ লাগিব নেকি জুবিনদাৰ ন্যায় পাবলৈ আমাক সোনকালে ন্যায় লাগিব এইবিলাক পলিটিক্স আমি পিছত কথা পাতি থাকিলে হ'ল যেতিয়া ন্যায় পাব তেতিয়া 2026ত হ'ব পাৰে বিজেপি ইলেকশ্যনত জিকিব বা মামাই আৰু চিফ মিনিষ্টাৰ হ'ব অসমত এই গতিকে আমাক সোনকালে ন্যায় দিয়ক জুবিনদাৰ ন্যায় দিয়ক জুবিনদাৰ আত্মা শান্তি এতিয়াও নহয় এতিয়াও জুবিনদাৰ আত্মাটো শান্তি হোৱা নাই চাগে তোমালোকে যেহেতু কৰি আছে এতিয়া চাই ল'ব আগতে কি কোৱা আছে আমাৰ অখিল গগৈয়ে জুবিনদাৰ কাৰণে কি কোৱা আছে আৰু তোমালোকে চাই ল'ব আৰু এজন সিষ্টাৰৰ দি আছো এটো কংগ্ৰেছৰ পাৰ্টিৰে তোমালোকে ভিডিঅ'টো চাই ল'বা গলে ঠিক আছে বাৰু ভিডিঅ'টো চাই ল'ব আৰু প্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নতুন আহিলে আৰু ভিডিঅ'টো হাজাৰ সাবস্ক্ৰাইব শেয়াৰ কৰি দিব ঠিক আছে ভিডিঅ'টো চাই ল'ব আপুনি যে ভয়ংকৰ ভয় খাই আছে আপোনাৰ চেহেৰা চালে আজিকালি ধৰিব পাৰে মুখখন হুকাই গৈছে কালাৰটো বদলি গৈছে টেনচনত আছে আপোনাৰ চুলিও বেছি কৰিছে যেন লাগিছে একদম স্পষ্টকে মই আপোনাক ক'ব কৈছো আপুনি ভয় খাইছে মই দেখিছো আপুনি ভয় খাই আছে কা আন্দোলনৰ সময়ত যেনেকুৱা ভয় খাইছিলে এতিয়াও আকৌ ভয় খাইছে কিয় আপুনি ভয় খাইছে জুবিনদাৰ মৃত্যুটোত গোটেই অসমৰ মানুহে বিচৰাৰ নিচিনাকে আপুনিওতো ন্যায় বিচাৰিব লাগে আপুনি কিয় ভয় খাইছে আপোনাৰ টেনচনটো ক'ত সকলো মানুহে কৈছে উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ তাক আপুনি ইমান ভয় খাবলৈ কি কাৰণ হ'ল যে আপুনি ইমান টেনচন লৈ আছে কেলে আপুনি যদি সঁচাকৈ জুবিন গাৰ্গৰ শুভাকাংক্ষী হয় আপুনি মাজে মাজে কৈছে যে আপুনি সাংঘাতিক ধৰণে জুবিন গাৰ্গৰ শুভাকাংক্ষী আপুনি কৈছে যে জুবিন গাৰ্গক আপুনি কেতিয়াও বেয়া কথা কোৱা নাই কিন্তু আমি দেখিছো যে বহুত ভিডিঅ' এতিয়া মোৰ তালৈকে মানুহে পঠিয়াই আছে আপুনি কা আন্দোলনৰ সময়ত জুবিন গাৰ্গকতো বহুত গালিগালাজো কৰিছে এতিয়া আপুনি জুবিন গাৰ্গক খুব ভাল পোৱা মানুহজন হৈ গ'ল বাৰু সেইটো বেলেগ কথা কিন্তু এতিয়া আপোনাক মই এটা কথা সুধিব কৈছো যে আপুনি ইমান টেনচন খাইছে কিয় আপুনি আকৌ 26ত মুখ্যমন্ত্ৰী হওক আমাৰ ক'বলগীয়া কথা একো নাই 26ত আপুনি আকৌ হওক 32ত হওক আপুনি গোটেই জীৱন মৰালৈকে মুখ্যমন্ত্ৰী হৈ থাকক কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰি পেলাই ফুংফাং কথা কৈ পেলাই যদি আপুনি এটো পাতল কৰিব বিচাৰিছে অসমৰ ৰাইজে কিন্তু আপোনাক ক্ষমা নকৰিব
সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো আপুনি যে এই লাইভত আহি কথাবিলাক যে কয় কাগজ কলম দি লিখি ল'ব কিমানটা মিছা কথা কৈছে কিমানটা কন্ট্ৰাডিক্ট হৈছে এই মমতাজৰ কথা কৈছিলে মই দীঘলীয়া নকৰো মানুহৰ সময় নাই মমতাজৰ কথা কৈছিলে যে জুবিন গাৰ্গ জীয়াই থাকোতে জুবিন গাৰ্গক ফাংচনলৈ মাতিবলৈ আপোনালোকৰ আহৰি নাছিলে মমতাজক মাতিছিলে যোৱাকালি ফেচবুকত দিছো মমতাজক এই গড়ৰ মানে পুৰস্কাৰ কোনে দিছিলে মমতাজৰ লগত আপোনাৰ গোটেই সাংগ পাংগ বিলাকৰ ফটো কাৰ আছিলে মমতাজক মই তেখেতক ৰেসপেক্ট কৰো কিন্তু আজিলৈকে মমতাজ বোলা গায়িকা গৰাকী কিন্তু মই মানে ফটো দেখা নাছিলো আপুনি কোলে কাৰণে ফটোটো বিচাৰি পেলাই পালো গতিকে মুখ্যমন্ত্ৰীক কৈছে এখন ৰাজ্যৰ ৰেসপন্সিবল পোষ্টত থকা এগৰাকী মুখ্যমন্ত্ৰীয়ে 100টা ফাঁকি যদি দিয়ে তেলে আপোনাৰ পৰা আমি কেনেকুৱা এক্সপেক্ট কৰিব পাৰো আশা কৰিব পাৰো এক বৃহৎ প্ৰশ্ন সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক কৈছো কথা কওঁতে ডায়েৰীত লিখি ল'ব কিমানটা মিছা কথা কালি কলে আজি আৰু কিমানটা মিছা কথা কব এই কথাবিলাক চাব বেয়া লাগে এজন মুখ্যমন্ত্ৰীক যদি আমি এনেকে প্ৰত্যেকটো মিছা কথাৰ উত্তৰ দি থাকিব লাগে তাতকে এটো আপোনাৰ কাৰণে দুৰ্ভাগ্য নহয় অসমৰ কাৰণে দুৰ্ভাগ্য যে আমি কেনেকুৱা এজন মিছলীয়া মানুহক আমি মুখ্যমন্ত্ৰী পাতিছো শেষত মই আপোনাক এটা কথা কৈছো পাকিস্তানলৈ যদি আপুনি গৌৰৱ গগৈৰ যদি মিছা কথাটোৰ কাৰণে যদি জোৰ দি আপুনি এসআইটি পঠাব পাৰে সিংগাপুৰত কিয় এসআইটি পঠাব নোৱাৰিব কিয় সিবিআই আপুনি পঠাব নোৱাৰিব আৰু দুইখন ৰাষ্ট্ৰৰ মাজত এটা সম্পৰ্ক কৰি যেহেতুকে বন্ধু ৰাষ্ট্ৰ কিয় আপোনালোকে জবাবদিহি অসমৰ সেই সকল মানুহ কৰিব নোৱাৰিব এতিয়া তাৰমানে আপুনি গোটেই বস্তু ঢালটো আপোনালোকে সিংগাপুৰলৈ দি পেলাই পাতল কৰিব বিচাৰিছে মই এটাই শেষত অনুৰোধ কৰিলো মুখ্যমন্ত্ৰীক কৈছো এটা কথা মনত ৰাখিব অতি কৰিলে অন্ত হয় জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো ৰাজনীতি নচলিব জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো এই 2 নম্বৰী ফুংফাং কৰা সাংবাদিকক দি পেলাই আপোনালোকে বিভ্ৰান্তি সৃষ্টি নকৰিব অভিচাৰ শৰ্মা ৰবিশ কুমাৰ এওঁলোকে গোটেই পৃথিৱীত জুবিন গাৰ্গ কি হয় বিয়পাই দিলে আপোনাৰ সেই ডাইনিং টেবুলত বহা সাংবাদিকজনে কিন্তু সেইখিনি সময়ত মুখত তলা মাৰি বহি আছিল আৰু এতিয়া আপুনি লগাই দিছে তেওঁ নেশন ওয়ান্টস টু নো বুলি কৈ পেলাই আকৌ এইবিলাক কোৱা আৰম্ভ কৰিছে মই সেই কাৰণে বিনম্ৰভাৱে অসমৰ ৰাইজক এটা কথাই অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী এই পাল্লাত যদি পৰি জুবিন গাৰ্গৰ ন্যায়ৰ কথা কয় তেতিয়াহলে মোৰ বিশ্বাস যে ন্যায় আমি নাপাম ন্যায় আমি অসমৰ ৰাইজে ৰাখিব লাগিব ন্যায়ৰ কাৰণে পুৰা তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব কি হৈ আছে আৰু যদি এসআইটি ভিতৰত কোৱা কথাবিলাক আপুনি কয় এই অৰ্ণৱ গোস্বামীয়ে কয় XYZ কোনোবাই কয় তেতিয়ালে ভিডিওগ্ৰাফি কৰি পেলাই ইন্টাৰোগেশন কি হৈছে ওপেন কৰি দিয়ক কি কৈ আছে আমি সবেই চাম নহলে ন্যায়ৰ ক্ষেত্ৰত বৃহৎ এটা ফাট থাকি যাব সেই কাৰণে আমি কৈছো জাস্টিস ফৰ জুবিন গাৰ্গ এটো থাকিবই লাগিব ইয়াত কোনো ধৰণৰ ৰাজনীতি নহব আপুনি আকৌ 26ৰ মুখ্যমন্ত্ৰী হওক আমাৰ কবলগীয়া কথা একো নাই কিন্তু আপোনাৰ প্ৰত্যেকটো কথাত 26ৰ কথাটো কিয় আহে জুবিন গাৰ্গে ৰাজনীতি কৰিছিলে নেকি 26ত আপুনি আকৌ হওক 32ত হওক আপুনি গোটেই জীৱন মৰালৈকে মুখ্যমন্ত্ৰী হৈ থাকক কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰি পেলাই ফুংফাং কথা কৈ পেলাই যদি আপুনি এটো পাতল কৰিব বিচাৰিছে অসমৰ ৰাইজে কিন্তু আপোনাক ক্ষমা নকৰিব ভিডিঅ'ত তোমালোকে দেখিছা সম্পূৰ্ণ ভিডিঅ' দেখিছা যদি গম পাইছা জানো এতিয়া মামালৈ কথা বহুত ক'বলৈ আছে বহুত মানুহে কৈ আছে ঠিকে আছে বাৰু ৰাজনীতিক লৈ কোনো মৃত্যুৰ কাষত জড়িত নকৰিব আমাক ন্যায় লাগিবই জুবিন দাক ৰাজনীতিটো আৰু বেলেগ কথা দিছিল এটো ৰাজনীতিৰ কথাটো হল ৰাজনীতিৰ কথাটো বেলেগকে থোৱা কিন্তু মৃত্যুৰ আগত জড়িত নকৰিব জুবিন দাৰ এনেকুৱা হলে ন্যায় বুলি আমি শব্দয়ে নাপাবম চাগে সঁচা কথা কৈছে এজন সিস্টাৰে তথাপিও মামাৰ কথাও ভুল নহয় মামা যি কৰিছে ঠিকে কৰিছে মানে কামবিলাক চাই চিন্তিকে কৰি আছে মই কাকো বেয়া ক'ব নোখোজো মোৰ মতে দেশখন ভাল হ'ব লাগে অসমখনত যি ব্যৱস্থা হৈ আছে এটো ব্যৱস্থা কৰি ল'ব লাগে এনেকৈ আৰু না এতিয়া ন্যায় লাগিব জুবিনক এনেকুৱা ন্যায় দিব লাগিব অসম চৰকাৰে মুখ্যমন্ত্ৰী হেমন্ত ডক্টৰ বিশ্ব শৰ্মাই কৰিব লাগিব কামটো ঠিকেই কৈছে বাৰু এতিয়া অখিল গগৈ ঠিকে কৈছে বেয়া ক'ব নোৱাৰিম কাকো ঠিক আছে তোমালোকে কমেন্ট কৰি জনাব কাৰ কথাটো ভাল লাগিছে বা মামাকো তোমালোকে কমেন্ট কৰিব পাৰিব আৰু না ঠিক আছে বাৰু ধন্যবাদ নেক্সট আপডেটত লগ পাম সাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো বাই